নমস্কাৰ খুলুমবাই মই কমল চৌধুৰী ইপিপিএলৰ CWC মই সকলো বিটিআৰ বাসীক আগন্তুক 13 তাৰিখ ভোট দিবলৈ আমাৰ চিডলি সমষ্টিৰ নিৰ্মল ব্ৰহ্ম ডাঙৰীয়াক ভোট দিবলৈ অনুৰোধ জনাইছো। আপোনালোকৰ গণতান্ত্ৰিক অধিকাৰ, এটো আপোনালোকৰ গণতান্ত্ৰিক ৰাইট আছে। এই ভোট প্ৰদান কৰি আপোনালোকে সাব্যস্ত কৰিব বুলি মই আশাবাদী। আৰু NDAৰ প্ৰাৰ্থী নিৰ্মল ব্ৰহ্ম ডাঙৰীয়াক বিপুল ভোটেৰে জয় কৰিবলৈ মই আশাবাদী আপোনালোকৰ ওচৰত। যোৱা 4.5 বছৰত প্ৰমোদ বড়োৰ নেতৃত্ব চৰকাৰে ইয়াতে শান্তিৰ পৰিৱেশ ঘূৰাই আনিছে। যোৱা 17 বছৰত আপোনালোকে নিজে দেখা পাইছে এই অঞ্চলত অশান্ত অঞ্চল বুলি এটা জনজাত আছিল, কিন্তু প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ কৰাৰ পিছত বন্ধৰ কালচাৰ, দাঙ্গা ফাসাদৰ কালচাৰ ইয়াতে মানুহ পাহৰি গৈছে। ইকাৰণে মই ৰাইজক অনুৰোধ জনাইছো, শান্তিৰ পৰিৱেশ যেন আমাৰ সদায় লাগে। মানুহে থিৰাং কৰিছে এখাজ কম খাম লাগে, শান্তি লাগে। এই শান্তিটো প্ৰমোদ বড়োৰ নেতৃত্বত আজি বিটিআৰ বাসী পাবলৈ সক্ষম হৈছে। বিপিএফে কৈ আছে যে ডেভেলপমেন্ট ক্ষেত্ৰত ৰাস্তা, দলং, এডুকেশনাল ইনষ্টিটিউশন বা বিভিন্ন ইনষ্টিটিউশন বিপিএফৰ দিনৰ কৰাৰ পিছত এতিয়া 4.5 বছৰত একো কৰিব পৰা নাই বুলি কৈ আছে। কি ক'ব? চাক, বিপিএফৰ দিনত তেওঁলোকে যোৱা 17 বছৰত হয় চাগে তেওঁলোকে বড়োলেণ্ড ইউনিভাৰ্চিটিটো এইটোতো প্ৰাপ্য। এটা জাতিয়ে উন্নতি কৰিব লাগিলে এটা শিক্ষাৰ দৰকাৰ আছে, কিন্তু তেওঁ নাজানে আজি 4.5 বছৰত যে ইয়াতে কি প্ৰতিভাৱান মানে ল'ৰা ছোৱালী আছিলে। 17 বছৰত তেওঁলোকে পইচাৰ অভাৱত তেওঁলোকে IAS, IPS, ডক্টৰ, মেডিকেল মানে কোচিং লোৱাৰ কাৰণে তেওঁলোকৰ অভাৱ আছিলে, কিন্তু 17 বছৰত তেওঁলোকে চৰকাৰে অনুভৱ কৰা নাছিলে। প্ৰমোদ বড়ো চৰকাৰ আহাৰ পিছত এই 4.5 বছৰত ইয়াতে থকা প্ৰতিভাৱান ল'ৰা ছোৱালীক তেওঁলোকে IAS হওক, IPS হওক, SCS হওক, ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক কোচিং কৰাৰ ব্যৱস্থাটো প্ৰমোদ বড়ো চৰকাৰে কৰি দিছে। আৰু যোৱা 17 বছৰত স্কুলৰ অৱস্থা একদম জৰাজীৰ্ণ আছিলে। প্ৰমোদ বড়ো চৰকাৰে আহি স্কুলৰ জৰাজীৰ্ণ ব্যৱস্থা 500ৰ ওপৰত স্কুল ৰিপেয়াৰিং কৰিছে, নতুন স্কুল তেওঁলোকে ইনগ্ৰেশ্যন কৰিছে আৰু শিক্ষাৰ জগতটোক তেওঁ ইয়াতে বাতাবৰণ আনি দিছে। তাৰ এক্সাম্পল মই আপোনালোকক ক'ব বিচাৰিছো, যোৱা HLC আৰু হাই ছেকেণ্ডাৰী লেভেলত অল অসমৰ ভিতৰত চিৰাং আৰু বাস্কাৰ স্থান প্ৰথম আছিলে। এটোৱে বুজা যায় যোৱা 17 বছৰৰ শিক্ষাৰ অৱস্থা ক'ত আছিলে, আজি 4.5 বছৰত শিক্ষাৰ অৱস্থা ক'ত গুচি গৈছে। এটোতো আপোনাৰ ভাৰত চৰকাৰে BTC চুক্তি হোৱাৰ লগত যিখিনি মানে মানে আছিলে ৰাস্তা ঘাটৰ কথাখিনি কৰিছে, কিন্তু আজিও ৰাস্তা ঘাটৰ বহুত কৰিব লগা আছিল। আমাৰ প্ৰমোদ বড়ো চৰকাৰে আহি সেইখিনি কাম কৰি দিছে।